প্ৰথম কি কলো যে 50,000 আৰু নতুন চাকৰি হ'ব গতিকে ল'ৰা ছোৱালীক পঢ়িব ক'ব আৰু পুলিচত যাব খোজাবিলাকক ৰাতিপুৱা উঠিয়ে দৌৰিবৰ কাৰণে লগাই দিব হ'ব আৰু হাইট নোহোৱাকেইটাক হাইট উঠাওকে দিম এটা মই নতুন ইনজেকশ্যন আনিম হাইট বঢ়াই দিয়া হ'ব ৰখ এতিয়া 50,000 চাকৰি হ'ল লগতে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় পোৱাও আজি গ্যাৰেণ্টি হৈ গ'ল ঠিক আছে লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে প্ৰথম কি কলো যে 50,000 আৰু নতুন চাকৰি হ'ব গতিকে ল'ৰা ছোৱালীক পঢ়িব ক'ব আৰু পুলিচত যাব খোজাবিলাকক ৰাতিপুৱা উঠিয়ে দৌৰিবৰ কাৰণে লগাই দিব হ'ব আৰু হাইট নোহোৱাকেইটাক হাইট উঠাওকে দিম এটা মই নতুন ইনজেকশ্যন আনিম হাইট বঢ়াই দিয়া হ'ব ৰখ এতিয়া 50,000 চাকৰি হ'ল লগতে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় পোৱাও আজি গ্যাৰেণ্টি হৈ গ'ল ঠিক আছে লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে